নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজি অসম জাতীয় বিদ্যালয়ৰ দ্বিতীয় শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিখনৰ দ্বিতীয়টো পাঠ বিপদৰ বন্ধু এই পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। লগতে পাঠৰ উপৰিও অপৰঞ্চি কিছুমান প্ৰশ্ন মই এই ভিডিঅ'টোৰ জৰিয়তে দিব বিচাৰিছোঁ। গতিকে যিসকলে মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা আৰু অল নটিফিকেশ্যন প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰো তোমালোকৰ নটিফিকেশ্যনত গৈ পায়। তেন্তে পলম নকৰি পোনে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বিপদৰ বন্ধু এই পাঠটিত প্ৰথমতে যুক্তাক্ষৰ থকা কেইটামান শব্দ আছে। প্ৰথমতে আছে আনন্দ, পত্নী, চিন্তা, সন্মতি, বাসস্থান, বন্ধু, বিশ্বাস, পৰ্বত, ধ্যানমগ্ন, উপস্থিত, উদ্ধাৰ, পাৰ্বতী, শক্তি, বুদ্ধি, খন্তেক, প্ৰভু। তাৰপিছত তোমালোকে পাঠটো ঘৰত পঢ়িবা আৰু এই যুক্তাক্ষৰ থকা শব্দবোৰ ভালদৰে পঢ়িবা। ইয়াৰ পিছত আমি এই যুক্তাক্ষৰবোৰ কেনেকৈ ভাঙি দিয়া আছে আমি এই পাঠটিৰ জৰিয়তে নিশ্চয় পাম। আহাচোন ইয়াতে প্ৰথমতে আছে অৰ্থৰ সৈতে চিনাকি হৈ অহা। খৰং, খৰং মানে কি ধন্দ বা কোটৰ। নিতৌ, নিতৌ মানে সদায়। ভাও, ভাও মানে অভিনয় বা চেও। তাৰপিছত আছে পঢ়া আৰু বুজা। ইয়াতে প্ৰথমতে আছে নৈ, দৈ, নয়দেন্দ্ৰ। তাৰমানে দন্ত্যান্ন আৰু দন্ত্যাদ্য লগ লাগি নয় দৈন্দ্য। দন্ত্যাত্ব আৰু দন্ত্যান্ন অৰ্থাৎ তয় নয় তয়নেত্ন। নয় তৈন্ত। তাৰপিছত আছে নয় ধৈন্ধ, নয় মন্ম, হয় থৈস্থ, ধয় উন্তিষ্ঠ্য, পয় ৰৈপ্ৰ, কয় তৈক্ত। তাৰপিছত তালেব হয় ৱাব্বয় এইটো হয় বেছ বুলি কয়। তাৰপিছত গয় নেগ্ন, দয় ধৈধ্য। তাৰপিছত আছে ৰৈ বৈৰ্ব, পঢ়া আৰু লিখা। তোমালোকে ধুনীয়াকৈ বহীত লিখিবা এইবিলাক। নন্দ, শুদ্ধ, বুদ্ধ, সন্ত, সাধ্য, বক্তা, অশ্ব। প্ৰাণী, সন্ধি, ভগ্ন, যত্ন, সন্মান, পৰ্বত, কাৰ্বি। ইয়াতে এই যুক্তাক্ষৰ থকা শব্দবিলাক তোমালোকে ভালদৰে পঢ়িবা আৰু বানানবিলাক মুখস্থ কৰিবা। তাৰপিছত আমি তলৰ এইবিলাক পঢ়িম। বুজা আৰু লিখা। ইয়াতে প্ৰথমটো লিখি দিয়া আছে গছ যোগ জোপা। এই দুটা শব্দ লগ লাগি কি হৈছে গছ জোপা একেলগে লিখিছে। ঠিক তেনেকৈ হাতী যোগ টো ইয়াতে আমি লিখিম হাতীটো। ঘৰ যোগখন, ঘৰখন। ফেঁচা যোগটো ইয়াতে লিখি দিয়া আছে ফেঁচাটো। তাৰপিছত স্কেল যোগ পাত, স্কেল পাত। চুলি যোগ কোচা, চুলি কোচা। তাৰপিছত আছে মানুহ যোগজন, মানুহজন। লাঠি যোগডাল, লাঠিডাল। পাত যোগ খিলা, পাতখিলা। গুৰু যোগজনা, গুৰুজনা। 2 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ক নম্বৰত আছে কেঁকোৰা গাঁতত বাস কৰে। ঠিক তেনেকৈ খ নম্বৰটোত কি হ'ব চুঙা বাদুলিয়ে দেশত বাস কৰে। ইয়াতে খালী ঠাইত আমি কি লিখিম চুঙাত, চুঙা। গ নম্বৰটো উই পৰুৱাই ক'ত বাস কৰে মাটিত। টুকুৰা চৰাইয়ে খৰঙত। বগলীয়ে ওখ গছত বাস কৰে। তাৰপিছত 3 নম্বৰটোত আছে
সঁচা নে মিছা লিখা। ক নম্বৰ, ফেঁচাটো নৈখনৰ ওচৰৰ জোপোহা এটাত বাস কৰিছিল। এইটো সঁচা হ'ব নে মিছা হ'ব? এইটো মিছা হ'ব। খ নম্বৰত আছে, বাঘে সপোনত ফেঁচাটোক খোৱা দেখিছিল। এইটো কি হ'ব? এইটো মিছা হ'ব। গ নম্বৰ, হাতীটোৱে ফেঁচাটোক সহায় কৰিছিল। এইটো সঁচা। ঘ নম্বৰ, শিৱই ধ্যানৰ পৰা উঠিয়ে হাতীটোক দেখিলে। এইটো মিছা। ঙ নম্বৰত আছে, বাঘে হাতীটোৰ মূৰটো খাবলৈ নাপালে। এইটো কি হ'ব? এইটো সঁচা হ'ব। তাৰপিছত 4 নম্বৰত আছে, বুজা আৰু লিখা। নদী, নৈ। ঠিক তেনেকৈ গছটো কি হ'ব? গছৰ লগত নদীটো যেনেকৈ নৈ, নদী আৰু নৈ একে শব্দ। বাকী আমি এই শব্দবিলাকো গছৰ একে একে অৰ্থ থকা শব্দ কি হ'ব? আমি বৃক্ষ লিখিব পাৰোঁ। হাতী, গজৰাজ লিখিব পাৰোঁ বা হস্তি লিখিব পাৰোঁ। শিৱ, মহাদেৱ। বাঘ, আমি ব্যাঘ্ৰ লিখিব পাৰোঁ। মূৰ, মুণ্ড বা শিৰ লিখিব পাৰোঁ। সপোন, স্বপ্ন। ইয়াতে পৰ্বতটো লিখি দিয়া আছে। পৰ্বত কি হ'ব? গিৰি। ঠিক তেনেকৈ বন্ধু, মিত্ৰ। চৰণ, ভৰি। টোপনি, নিদ্ৰা। পাৰ্বতী, শিৱক প্ৰিয়া। তাৰপিছত পানী, জল। সূৰ্য, ৰবি। এতিয়া 5 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। প্ৰথমে কোৱা, তাৰপিছত লিখা। ক নম্বৰত আছে, ফেঁচাটোৱে বাহ লোৱা গছজোপা ক'ত আছিল? উত্তৰত কি লিখিবা? নদীৰ পাৰত। খ নম্বৰ, গছজোপা কিয় হাউলি পৰিছিল? উত্তৰত কি হ'ব? জোৰকৈ বলা বতাহত গছজোপা হাউলি পৰিছিল। গ নম্বৰ, সাধুৰ বাঘটোৰ গৰাকী কোন আছিল? উত্তৰ, পাৰ্বতী গোসানী। ঘ নম্বৰ, ফেঁচাই সপোনত কি দেখা বুলি শিৱক কৈছিল? উত্তৰ, ফেঁচাই সপোনত পাৰ্বতী গোসানীক বিয়া কৰোৱা বুলি কৈছিল। ঙ নম্বৰ, কাৰ কথাত শিৱই নিজৰ ভুল বুজি পালে? উত্তৰ, ফেঁচাৰ কথাত শিৱই নিজৰ ভুল বুজি পালে। তাৰপিছত 6 নম্বৰত আছে, খালী ঠাই পূৰ কৰা। খালী ঠাই পূৰ কৰিব লাগিব। ক নম্বৰত আছে, দেশ বিপদত পৰিল। এইটো আমি খালী ঠাইত কি লিখিম? ফেঁচা। খ নম্বৰ, শিৱই বিশেষ একো চিন্তা নকৰাকৈ দেশ অনুমতি দিলে। ইয়াৰে খালী ঠাইত কি হ'ব? বাঘটোক। গ নম্বৰ, ফেঁচাটোৱে নিজৰ দেশৰ মুখত ৰৈ সকলো কথা শুনি আছিল। ইয়াৰে খালী ঠাইত কি হ'ব? খৰং। ঘ নম্বৰ, দেশ পায়েই সি ধ্যানমগ্ন শিৱৰ ওচৰ চাপিল। ইয়াৰ খালী ঠাইত কি হ'ব? কৈলাশ। ঙ নম্বৰ, শিৱৰ কথা শুনি হাতী আৰু ফেঁচাৰ বৰ আনন্দ লাগিল। ইয়াৰ খালী ঠাইত কি হ'ব? আনন্দ। এতিয়া আমি এই পাঠত থকা প্ৰশ্নসমূহৰ উপৰিও কেইটামান ওপৰঞ্চি প্ৰশ্ন আগবঢ়াব বিচাৰিছোঁ। কোনে কৈছিল, কাক কৈছিল লিখা। ক নম্বৰ, ঠিক আছে তিনিও শিৱৰ ওচৰলৈ যাওঁ। এই কথাষাৰ কোনে কৈছিল, কাক কৈছিল? উত্তৰত তোমালোকে লিখিবা, এই কথাষাৰ বাঘটোৱে ফেঁচা আৰু হাতীটোক কৈছিল। তাৰপিছত খ নম্বৰ, প্ৰভু মোক ক্ষমা কৰিব, টোপনিয়ে হেঁচি ধৰিলতহে মই ইয়াত এনেকৈ শুই পৰিলোঁ। এই কথাষাৰ কোনে কাক কৈছিল? উত্তৰত লিখিবা, এই কথাষাৰ ফেঁচাই শিৱক কৈছিল। তাৰপিছত গ নম্বৰ, মোৰ ভুল হৈছিল, বাঘেও নিজৰ সপোন সঁচা কৰিব নোৱাৰে। এই কথাষাৰ কোনে কাক কৈছিল? এই কথাষাৰ শিৱই ফেঁচাক কৈছিল। তাৰপিছত প্ৰশ্ন, তলত দিয়া যুক্তাক্ষৰবোৰ মাজত ব্যৱহাৰ কৰি
একোটাকৈ বানান লিখা নয়মেন্ম তালেবহয়বস্য রয়বের্ব দয়ধেদ্ধ নয়তেন্ত আমি উত্তৰত কি লিখিম প্ৰথমটো আছে নয়মেন্ম সমান দিয়া না আমি এনেকৈ লিখিম সন্মতি তাৰপিছতটো আছে তালেবহয়বস্য এইটো আমি কি লিখিম বিশ্বাস তাৰপিছতটো আছে ৰয়বেৰ্ব এইটো লিখিম পৰ্বত তাৰপিছত আছে দয়ধেদ্ধ এইটো মাজত ব্যৱহাৰ কৰি আমি কি লিখিম উদ্ধাৰ তাৰপিছতটো আছে নয়তেন্ত এইটো মাজত ব্যৱহাৰ কৰি আমি কি বানান লিখিম খন্তেক তাৰপিছত প্ৰশ্ন তলৰ যুক্তাক্ষৰবোৰ শেষত ব্যৱহাৰ কৰি একোটাকৈ বানান লিখা প্ৰথমটো আছে নয়দেন্দ তাৰপিছত দয়ধেদ্ধ নয়তেন্ত থদিয়কাৰিদ্ধ কয়তেক্ত হয়বেশ্য আৰু গয়নেগ্ন আমি প্ৰথমটো কি লিখিম নয়দেন্দ শেষত থকা বানান নন্দ দয়ধেদ্ধ শেষত থকা বানান কি লিখিম শুদ্ধ নয়তেন্ত শেষত থকা বানান সন্ত থদিয়কাৰ থকা বানান সাধ্য কয়তেক্ত শেষত থকা বানান বক্তা তালেবহয়বস্য থকা শেষত বানান কি হ'ব অশ্ব আৰু গয়নেগ্ন থকা শেষত থকা বানান ভগ্ন তাৰপিছৰ প্ৰশ্ন তলত দিয়া যুক্তাক্ষৰবোৰেৰে আৰম্ভ কৰি একোটাকৈ বানান লিখা প্ৰথমটো আছে পয়ৰেপ্ৰ তাৰপিছতটো আছে থদিয়কাৰিদ্ধ পয়ৰেপ্ৰ প্ৰথমতে পয়ৰেপ্ৰ থকা বানান আমি কি লিখিম প্ৰাণী তাৰপিছত থদিয়কাৰ থকা বানান ধ্যান মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিপদৰ বন্ধু এই পাঠটিৰ প্ৰশ্ন উত্তৰ ইমানখিনি আছিল ভিডিঅ'টো কেনেকুৱা পালা যদি ভাল লাগিলে তেন্তে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা আৰু যিসকলে মোৰ চেনেলটোলৈ নতুন অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ' তোমালোকৰ নটিফিকেশ্যনত গৈ পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ ধন্যবাদ